যেতিয়া আমি ব্ৰহ্মাণ্ডৰ বিষয়ে জানিব যাওঁ বহু আচৰিত কথা জানিব পাওঁ। সেই ব্ৰহ্মাণ্ডৰ আমাৰ সৌৰজগতৰ এটা গ্ৰহৰ বিষয়ে আলোচনা কৰিম, যাৰ ধুনীয়া এটা ৰিং আছে, য'ত হীৰাৰ বৰষুণ হয় আৰু সকলোকেইটা গ্ৰহতকৈ বেছি এই গ্ৰহটোৰ চন্দ্ৰ আছে। সেই গ্ৰহটোৰ নামেই হ'ল শনি গ্ৰহ। তো আহক এই শনি গ্ৰহৰ বিষয়ে আজি এই ভিডিঅ'টোত সকলো আলোচনা কৰোঁ। শনি গ্ৰহ যিটো আমাৰ সৌৰজগতৰ ধুনীয়া ৰিঙৰ বাবে বিখ্যাত আৰু যাক কিং অফ মুন বুলিও কয়, বেছি চন্দ্ৰ থকাৰ বাবে। আগতে বৃহস্পতিক কৈছিল, যাৰ ৭৯টা চন্দ্ৰ আছিল, কিন্তু এতিয়া শনি গ্ৰহৰ চন্দ্ৰ বেছি হৈছে, প্ৰায় ৮২টা চন্দ্ৰ আছে শনি গ্ৰহৰ। শনি গ্ৰহৰ ৰং বায়ুমণ্ডলত থকা হাইড্ৰজেন আৰু হিলিয়ামৰ বাবে ব্ৰাউন হালধীয়া হয়। সূৰ্যৰ পৰা শনি গ্ৰহটো ৬ নম্বৰত আছে আৰু শনি গ্ৰহটো সৌৰজগতৰ ২ নম্বৰ ডাঙৰ গ্ৰহ। ১ নম্বৰটো হ'ল বৃহস্পতি গ্ৰহ। ইয়াৰ এফালে আছে বৃহস্পতি আৰু আনফালে আছে ইউৰেনাছ গ্ৰহ। শনি গ্ৰহৰ দূৰত্ব সূৰ্যৰ পৰা ১.৪ বিলিয়ন কিলোমিটাৰ। ইমান দূৰ হোৱাৰ বাবে ইয়াত সূৰ্যৰ পোহৰ আহি পাওঁতে প্ৰায় ৮০ মিনিট সময় লাগে, যিটো আমাৰ পৃথিৱীত পোহৰ আহি পাওঁতে ৮ মিনিট সময় লাগে। শনি গ্ৰহটো গেছেৰে গঠিত। ইয়াত কোনো ধৰণৰ খোজ দিব পৰা মাটি নাই। খোজ দিব পৰা মাটি হ'ল বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহ। আৰু বাকী চাৰিটাৰ দুটা গেছ জাইণ্ট, বৃহস্পতি আৰু শনি, আৰু বাকী দুটা ইউৰেনাছ আৰু নেপচুন হ'ল বৰফেৰে গঠিত গ্ৰহ। শনি গ্ৰহত এতিয়ালৈ ৪খন মহাকাশযান গৈছে। এইকেইখন হ'ল পাইনেৰ 11, কেচিনি, ভাইজাৰ 1 আৰু ভাইজাৰ 2। কেচিনি মহাকাশযানখন প্ৰায় ১৩ বছৰ শনি গ্ৰহৰ অধ্যয়ন কৰিছিল। এই শনি গ্ৰহটো পৃথিৱীৰ পৰা ১.২ বিলিয়ন কিলোমিটাৰ দূৰত আছে। ইমান দূৰত থকাৰ পিছতো আমি এই গ্ৰহটো পৃথিৱীৰ পৰা চাব পাৰোঁ টেলিস্কোপ নোহোৱাকৈও। শনি গ্ৰহৰ নাম ৰোমানসকলৰ পৰা আহিছে। ৰোমান ধৰ্মমতে শনি হৈছে ৰোমান কৃষি আৰু সময়ৰ দেৱতা, তাৰ পৰাই এই নামটো আহিছে। আৰু বহুকেইটা ধৰ্মত এই গ্ৰহটোৰ নাম বেলেগ বেলেগ দিছিল। গ্ৰীকসকলে শনি গ্ৰহটোৰ নাম দিছিল ফাইনো, আৰু আমাৰ হিন্দু সমাজে এই গ্ৰহটোৰ নাম দিছে শনি। চাইনিজ আৰু জাপানী কালচাৰে এই গ্ৰহটোৰ নাম দিছে আৰ্থ ষ্টাৰ। শনি গ্ৰহক প্ৰথম টেলিস্কোপেৰে চাইছিল গেলিলিঅ' গেলিলিয়ে। তেওঁ ১৬১০ চনত নিজৰ তৈয়াৰ কৰা টেলিস্কোপ ব্যৱহাৰ কৰি শনি গ্ৰহটো পৰ্যবেক্ষণ কৰিছিল। সেই সময়ত তেওঁ শনিৰ ৰিংসমূহ চাফাকৈ বুজি পোৱা নাছিল, কিন্তু পিছলৈ ভালকৈ বুজি পাইছিল। শনি গ্ৰহৰ জন্ম বাকী গ্ৰহবিলাকৰ দৰে ৪.৫ বিলিয়ন বছৰ আগতে হৈছিল আৰু ৪ বিলিয়ন বছৰ আগত নিজৰ পজিশ্যনত আহিছিল সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে। বৃহস্পতিৰ দৰে শনিও বেছিভাগ হাইড্ৰজেন আৰু হিলিয়ামেৰে গঠিত। চাইজ চালে পৃথিৱীতকৈ শনি গ্ৰহ বহু গুণেই ডাঙৰ। শনি গ্ৰহত ৭৬৪খন পৃথিৱী ফিট হ'ব, কাৰণ শনিৰ ব্যাস পৃথিৱীতকৈ ৯.৫ গুণেই বেছি। শনি গ্ৰহৰ ব্যাসাৰ্ধ ৫৮,২৩২ কিলোমিটাৰ আৰু ব্যাস ১,২০,৫৩৪ কিলোমিটাৰ। আৰু এইফালে পৃথিৱীৰ ব্যাসাৰ্ধ ৬,৩৭১ কিলোমিটাৰ আৰু ব্যাস ১২,৭৪২ কিলোমিটাৰ। তুলনা কৰিলে পৃথিৱী যদি একটকীয়া এটা কইন হয়, শনি গ্ৰহ এটা ফুটবল হয়। পৃথিৱীতকৈ শনি গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি ১.৪ গুণে বেছি। পৃথিৱীৰ ৪৫ কেজি শনি গ্ৰহত ৪৯ কেজি হ'ব। শনি গ্ৰহৰ একদিন একেবাৰে কম, মাত্ৰ ১০.৭ ঘণ্টাত একদিন সম্পূৰ্ণ হয়, কিন্তু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ ২৯.৪ পৃথিৱীৰ বছৰ সময় লাগে, মানে ১০,৭৫৬ পৃথিৱীৰ দিন লাগে। শনি গ্ৰহটো এটা চেপেটা গ্ৰহ। ইয়াৰ কাৰণ হ'ল স্পীড। শনি গ্ৰহটো 10.7 ঘণ্টাত নিজৰ কক্ষত এপাক ঘূৰে।
ইমান ডাঙৰ গ্ৰহ এটা ইমান স্পীড ঘূৰাৰ বাবে সেই গ্ৰহটো চেপেটা। আৰু শনি গ্ৰহটো নিজৰ ঠাইত 26.73 ডিগ্ৰী হালি আছে। সকলোতকৈ বেছি শনি গ্ৰহতে চন্দ্ৰ আছে। প্ৰায় 82টা চন্দ্ৰ শনি গ্ৰহত আছে। শনি গ্ৰহটো মেঘেৰে আৱৰি থাকে কাৰণ এই গ্ৰহটো গেছেৰে গঠিত, যাক গেছ জাইণ্ট বুলিও কয়। এই গ্ৰহটোত 96% হাইড্ৰজেন, 4% হিলিয়াম আছে আৰু তাৰ বাহিৰে অলপ পৰিমাণে ৱাটাৰ, মিথেন আৰু এমনিয়া পোৱা যায়। এই গ্ৰহটোত এনি টাইম ঘূৰ্ণি বতাহ চলি থাকে। তাৰ স্পীড প্ৰায় 322 কিলোমিটাৰ প্ৰতি ঘণ্টাত। শনি গ্ৰহটোৰ চুম্বকীয় শক্তিয়ে বহু বেছি ইলেক্ট্ৰিকেল কাৰেণ্ট উৎপন্ন কৰে। শনি গ্ৰহটোত বৰষুণো হয়, কিন্তু সেই বৰষুণ আমাৰ পৃথিৱীৰ দৰে পানীৰ নহয় বা শুক্ৰ গ্ৰহৰ দৰে এচিডৰো নহয়। এই বৰষুণবোৰ হয় হীৰাৰ। এই হীৰা শনিৰ বায়ুমণ্ডলৰ মিথেন গেছত থকা কাৰ্বন এটমক বিজুলীয়ে বেলেগ কৰি দিয়ে আৰু এই কাৰ্বন হাই প্ৰেছাৰ, হাই হিট আৰু ৰেপিড কুলিঙৰ প্ৰচেছৰ বাবে হীৰালৈ ৰূপান্তৰিত হয় আৰু সেই হীৰাবোৰ বৰষুণৰ দৰে তলত পৰিব ধৰে। এই গ্ৰহটোৰ মেণ্টেল মেটেলিক হাইড্ৰজেনৰ লেয়াৰেৰে গঠিত, য'ত হাইড্ৰজেন মেটেলিক ফৰ্মত থাকে আৰু ইলেক্ট্ৰিচিটি বনাব ধৰে আৰু এই কাৰণে ইয়াৰ চুম্বকীয় শক্তি বহু বেছি। শনি গ্ৰহৰ কোৰ আইৰণ, নিকেল আৰু চিলিকন ধাতুৰে গঠিত আৰু এই কোৰৰ তাপমান 11,700 ডিগ্ৰী চেলচিয়াছ হয়। শনি গ্ৰহটোত থকা টাইটেন নামৰ চন্দ্ৰটো বেলেগতকৈ অলপ বেলেগ। এই চন্দ্ৰটো সৌৰজগতৰ দ্বিতীয় ডাঙৰ চন্দ্ৰ। টাইটেনৰ ব্যাসাৰ্ধ 2575 কিলোমিটাৰ। ইয়াত নাইট্ৰজেন বেছিভাগ আছে। ইয়াত নদী, সাগৰ, বিলো আছে, কিন্তু এইবোৰ পানীৰে গঠিত নহয়। এইবোৰ লিকুইড হাইড্ৰকাৰ্বন, মিথেন আৰু ইথেনেৰে গঠিত। শনি গ্ৰহটোৰ ৰিং ছিষ্টেমটো বহু ডাঙৰ। প্ৰায় এই গ্ৰহটোৰ পৰা 2,42,000 কিলোমিটাৰলৈ এই ৰিং বিয়পি আছে। এই ৰিং 7টা গ্ৰুপত ভাগ কৰা আছে। ইয়াত 1000তকৈও বেছি ৰিং আছে, যি বহু জিলিকি থাকে। এই ৰিংবোৰ বৰফ আৰু শিলেৰে গঠিত। ইয়াৰ ৰিং কিছুমান বহু মোটা আৰু কিছুমান বহু পাতলা। এই ৰিংবোৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে একেলগে থাকে। এই ৰিংবোৰৰ সৃষ্টি হৈছিল কমিক এষ্ট্ৰইড খুন্দা-খুন্দি লাগি মধ্যাকৰ্ষণ শক্তিৰ বাবে সৃষ্টি হৈছিল। ধন্যবাদ।